নমস্কাৰ ছাৰ বাইদেউসকল। বহুতো কৰ্মচাৰীৰ দৰমহাত বিসংগতি হৈছে, যাৰ ফলত কিছুমানৰ দৰমহা বৃদ্ধি হৈছে, আনহাতে কিছুমানৰ দৰমহা কমি গৈছে আৰু সেয়া পে ৰিভাইজ কৰাৰ ফলত হৈছে। সেয়েহে কৰ্মচাৰীৰ দৰমহাৰ বিসংগতি সম্পৰ্কে বিত্ত বিভাগৰ ফালৰ পৰা শ্ৰী যাদেৱ আলী খানে প্ৰশ্ন সুধিছিল যোৱা 7 ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ খবৰ। প্ৰথম প্ৰশ্নটো হ'ল ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰে তাৰিখ 28 তাৰিখ 11 মাহ 2019 য'ত CCS ৰিভাইজ পে নিয়ম 2016 নিয়ম 10ত উল্লেখ আছে আৰু সেয়া 1/1/2016 চনৰ আগত পদোন্নতি দিয়া হৈছে আৰু 1/1/2016 বা তাৰ পিছত পদোন্নতি পোৱা কৰ্মচাৰীৰ দৰমহাত বিসংগতি পোৱাৰ কাৰণ কি? আনহাতে দ্বিতীয়টো প্ৰশ্ন হ'ল এই বিসংগতিসমূহ দূৰ কৰিবলৈ জ্যেষ্ঠ কৰ্মচাৰীৰ দৰমহাৰ ক্ষেত্ৰত সাধাৰণ জাননী প্ৰকাশ কৰা হোৱা নাই বা পৰৱৰ্তী দৰমহা নিৰ্ধাৰণৰ সময়ত আকৌ এবাৰ বিকল্প প্ৰদান কৰাৰ কাৰণ কি? ছাত্ৰসকল, এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ দিছে মাননীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীদেৱে আৰু তেখেতে জনাইছে যে ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ তাৰিখ 31 তাৰিখ 7 মাহ 2018 তথা 28 তাৰিখ 11 মাহ 2019 কাৰ্যালয়ৰ জাননীৰ বাবে 1/1/2016 আগত তথা 1 তাৰিখ 11 মাহ 2016 পিছত পদোন্নতি পোৱা কৰ্মচাৰীৰ দৰমহাত অহা বিসংগতি সন্দৰ্ভত CCS ৰিভাইজ পে নিয়ম 2016 নিয়মৰ 7ৰ 10 নম্বৰ নিয়ম লগতে 10 নম্বৰ নিয়ম লগতে 13 নিয়মৰ প্ৰতি লক্ষ্য ৰাখি সমাধান কৰা হৈ আছে আৰু সেয়েহে 1 জানুৱাৰী 2016 আগৰ আৰু 1 জানুৱাৰী 2016 পাছত অৱসৰ লোৱা 7ম দৰমহা আয়োগৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ যি দৰমহাত বিসংগতি দেখা দিছে, আনহাতে জ্যেষ্ঠ কৰ্মচাৰীৰ দৰমহা কম কিন্তু নতুন কৰ্মচাৰীৰ দৰমহা বহুত বেছি। এই যে দৰমহাৰ ক্ষেত্ৰত যি বিসংগতি হৈছিলে সেয়া CCS RP নিয়ম 2016 মতে সমাধান কৰি থকা হৈছে বুলি উপৰোক্ত উত্তৰযোগে জনোৱা হৈছে। সেয়েহে ভিডিঅ'টো আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত শেহতীয়া খবৰসমূহ তথ্য সহকাৰে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।